নমস্কাৰ বন্ধুসকল, কি খবৰ? মানে বিশ্বকৰ্মা পূজাৰ যোৱাৰ পিছতে এইবাৰ আহি পেলাই দুৰ্গা পূজা। দুৰ্গা পূজা কাপোৰ উঠালে নাই? নিশ্চয় নাই উঠোৱা যদি উঠাই লওক, কাৰণ দুৰ্গা পূজা বুলি ক'লেই মানে কাপোৰ লোৱাটো আমাৰ পৰম্পৰাৰ দৰে হৈ গৈছে। মোৰ বোলো উঠোৱা নাই বাৰু, মই উঠাব লাগিব, কাৰণ কি ক'ব আৰু কাপোৰটো ল'ব লাগিব নে কি? তেনেহ'লে আজিৰ ভিডিঅ'টো আমি যাম আৰু চাম যে দুৰ্গা পূজাৰ কেনেকুৱা আয়োজন চলিছে দুৰ্গা পূজাস্থলী, আৰু দুৰ্গা পূজা ক'ত যাব কি কৰিব অলপ কমেণ্ট কৰিব। দুৰ্গা পূজাটো ব্লগ বনাম, আৰু এই ব্লগটো বিশেষ মই একো নাই, কিন্তু মূৰ্তি কেনেকৈ ক'ত বনাই আছে আমাৰ তাত য'ত নেকি পূজাস্থলী। তাৰ পেণ্ডেল চেণ্ডেল দিয়া মোটামুটি 50% হৈ গ'ল। আৰু অলপ বাকী আছে, চাম যায়। আৰু আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিম। ব্লগ বন্ধুসকল, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনাৰ মোৰ চেনেল ভিলেজ বয়জ ক্ৰিয়েটিভিটিলৈ। বন্ধুসকল, মানে দুৰ্গা পূজা, বিশ্বকৰ্মা পূজা গ'ল, দুৰ্গা পূজা আহি আছে, আৰু তাৰপিছত আহিব লক্ষ্মী পূজা, কাতি পূজা, বিহু, মানে বিভিন্ন উৎসৱ আহি থাকিব। আৰু দুৰ্গা পূজা আপোনালোকৰ হয়তো বহুতে গাৰ্লফ্ৰেণ্ডৰ লগত যাব, বহুতে বয়ফ্ৰেণ্ডৰ লগত যাব, আৰু ফ্ৰেণ্ডৰ লগত যাব, আৰু মই যাব এনেকৈ কেমেৰাত লৈ আপোনালোকৰ সৈতে ক'ত কি দেখাব আৰু কেনেকুৱা লাগে যায় তাত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে মোৰ সৈতে আগৰ নেক্সট ব্লগটো যিটো নেকি দুৰ্গা পূজা আহি আছে, সেই ব্লগটো নিশ্চয় সহযোগ কৰিব বুলি আশা থাকিল। আৰু আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিম, আৰু আৰম্ভ অলৰেডি হৈ গ'ল। আমি যাম আৰু আপোনালোকক দেখুৱাম কিছুমান দৃশ্য, মানে মূৰ্তি কেনেকুৱা বনাইছে, পেণ্ডেল কিহত কি, মানে আমি একচুৱেলি আমাৰ দৰঙৰ হয় জনাম চুকাত, তাত আমি বিশেষকৈ জনাম চুকাত সেই হয় আমাৰ এৰিয়া। আমি তাত চাওঁ, তাত বহুতো মানুহ হয়। আপোনালোকেও আহিবলৈ আশা থাকিল নিশ্চয়, নে কি কয়? নহ'লে আকৌ বহুতে আকৌ পূজালৈ নামাতিলে, পূজাৰ হ'লে আকৌ ঘৰলৈ মতা নাই দেই, সকলোৱে মানে পূজাস্থলীলৈ। তাত আহিব, পইচা পাতি লৈ আহিলে কিবা খুৱাই থৈ যাব, নে কি কোৱা? মানে কি ক'ব, পইচা পাতি নোহোৱা মানুহতো। বলক তেনেহ'লে আজি মানে মূৰ্তি চাওঁ, আৰু কিমান কি বনাইছে এতিয়া এই মানে এনেকৈ চাব লাগিব কিবা কয়, কাৰণ তাৰপিছততো যেনেকুৱা মানে মানুহ হ'ব, আপোনালোকৰ তাত ভালকৈ উশাহও ল'ব নোৱাৰিব, মানে এনেকুৱা মানুহ হয়। আজি আপোনালোকতো পূজা বুলি ক'লে গম পায় কিমান মানুহ হয়, কি হয়। আজি আমি যাম আৰু আপোনালোকক দেখুৱাম। আজি অলপ কাপোৰ চাপোৰ পিন্ধিব হোৱা নাই ভালকৈ, ভিডিঅ'টো মানে হেৰিটো মূৰ্তি বনোৱা কমপ্লিট হোৱা নাই, তথাপি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আজি। মানে কি আৰু আপোনালোকে দেখাটো আজি ভালদৰে পাবই, কাৰণ ইমান ভিৰ নাই। আৰু পেণ্ডেল বনাই আছে, কেনেকুৱা কি দেখুৱাম। আৰু কি ক'ব, সোণালী জয়ন্তী বৰ্ষ বোলে এইবাৰ। 29খন গাঁও, প্ৰায় 29খন গাঁৱৰ লোক লাগি পতা হয় এই। তেনেহ'লে তেনেহ'লে বন্ধুসকল, আজি ভিডিঅ'টো কেতিয়াবা আৰম্ভ হৈছে, কিমান ক'ম আৰু বলক আগলৈ যাওঁ ভিডিঅ'টো। দেখিলে আপোনালোকে ইয়াত বনাই আছে মূৰ্তি, আৰু এনেকৈ মানে বৰ্তমান বনাই থকা নাই, মানুহবিলাকে ক'ৰবাত গৈছে। বনোৱা আধা আধি মোটামুটি হৈছে, কাপোৰখিনি পিন্ধিলেই হ'ল, আৰু আঙুলিকেইটা দিব আছে আঙুলি। আজিকালি ইমানেই, আৰু নেক্সট ব্লগটো আপোনালোকে সহযোগ কৰিব বুলি আশা থাকিল। এনেই একচুৱেলি মই এইটো সোণালী জয়ন্তী বুলি কৈছিলোঁ, সোণালী জয়ন্তী নহয়, ৰূপালী জয়ন্তী বৰ্ষ এইবাৰ। বাই বাই, জয় অসম।